নমস্কাৰ পুনৰবাৰ সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছো আশা কৰো আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিব বহুদিন ভিডিঅ' দিয়া নাই আজি ভাবিলো অকনমান ওলাই যাওঁ মানে বিহু পালেহিয়ে যিহেতু গতিকে টিয়কত বোলে বিহুৰ মেলা এখন পাতিছে তাকে চাবলৈ যাওঁ আৰু কি আছে কি নাই তাত দেখাম আপোনালোকক চাই থাকিব লগতে অহাৰ পিছত আজি মই চাহৰ লগত খাবলৈ গৰম গৰম কিবা এটা বস্তু বনাম দেখাম আপোনালোকক ৰেচিপিটো কেনেকৈ বনায় আৰু যদি এইটো ভিডিঅ' চাই ভাল পায় তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তেনেহলে বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰো ওলাই ৰেডি হলো এতিয়া আমাৰ মহাশয় ওলাই আহিছে চাও ওলাই দিয়া এজন এতিয়া জোতাযোৰ পিন্ধি আৰু গোটেইবোৰ অৱস্থা নাই মানে শুই আছিলো শুই উঠি চিধা ওলাইছো এইবোৰ ঠিক কৰাই নাই দেখাই দিছো আৰু তেনেকে কি বুলি কয় এতিয়া ওলাই যাওঁ জোতাযোৰ পিন্ধি লওঁ বহুত বোকা ৰাস্তাটোত গতিকে জোতা নিপিন্ধাকে যাব নোৱাৰি ক'ত আছে মোৰ জোতাযোৰ বৰ ডাঙৰকে নাই সৰুকে মেলাখন মই চোৱাইগে নাই কি আছিলে আপোনালোকক আৰু এটা বস্তু দেখাম নাহাঁহিব হা একেবাৰে নাহাঁহিব মোৰ বস্তু এটা দেখাও কি বস্তু এই চুকটোত দেখিছেনে বাৰু এইটো টুকুৰা চৰাই বাঁহ এটা বনাই থৈছো দেখিছেনে টুকুৰা চৰাই বাঁহ এইটো মানে এইবোৰ এলেহুৱা মানুহৰ কাম আৰু মই আঁঠুৱাখন মানে সদায় সদায় খুলি থাকিবলৈ বেয়া পাওঁ গতিকে এইটো চিষ্টেমত ৰাখি থৈছো হোষ্টেলত থাকোঁতে এনেকে আঁঠুৱাখন থৈছিলো আৰু আজিও মই এইটো থৈ দিছো দেখাই দিলো এবাৰ টুকুৰা চৰাই বাঁহটো আৰু এইবোৰ তোলাই নাই যেনেকে শুই আছিলো তেনেকে আছে পুৰা ৰেডি হৈ গলো চশমা লগাই ললো কণা মানুহ গতিকে লৈ ললো এজনে জোতা পিন্ধিছে আৰু যাওঁ আজি খোজকাঢ়ি যাম আমি বাইকত নাযাওঁ খোজকাঢ়ি যাম যিমান পাৰো খোজকাঢ়ি যাম বলক দৰ্জাখন লগাই দিবা ওলাই যাওঁ বুলি তললৈ আহিলো আৰু আহোঁতে দেখিছেনে এইজনী চেৰিও আমাৰ লগত যাবলৈ লাগে আমি যলে যাওঁ তাইও আমাৰ পাছে আহে আহি এতিয়া গেটতে ৰৈ আছে যাব লাগে এইখন আমাৰ ঘৰলৈ সোমাই যোৱা গেটখন টিয়ক তেলীয়া গাঁও আৰু এতিয়া আমি পালোহি হাইৱে এইফালৰ পৰা আমি যাম লেফ্ট চাইডত টিয়ক টাউনলৈ টিয়কৰ STC বাছ ষ্টেণ্ডৰ সন্মুখতে পাতিছে বহাগী মেলা এখন আত্মসহায়ক গোটৰ মহিলাসকলে ইয়াত মেলা পাতিছে আৰু বিভিন্ন ধৰণৰ পিঠা পনাকে আদি কৰি চিৰা সান্দহ অসমীয়া গহনা কাপোৰ কানি শাক পাচলি আমলৰি টোপ এই গোটেইবোৰ সামগ্ৰী ইয়াত তেওঁলোকে উলিয়াইছে গাঁৱৰ পৰা আনি বাহনী দুটামানো আছে গামোচা কাপোৰ এইবোৰ ধুনীয়াকে বন শাক এখিনি আনিছে কলডিল কাচকল কচুথুৰি কঁঠালৰ মুচি বহুত কিবা কিবি বস্তু আনিছে টেকেলি দৈ টেকেলি নেমু আলু হাঁহ কণী ভাল লাগিলে মহিলাসকল ওলাই আহিছে আচলতে প্ৰত্যেকে এনেদৰে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিব লাগে সৰু প্ৰায় 10খনমান দোকান হৈছে তথাপিও ভাল লাগিল দেখি আৰু এই যে অসমীয়া গহনাখিনি দেখিছে এইখিনি ডাঠ কাগজৰ পৰা বনোৱা হয় দেখালো পিছফালে একেবাৰে সৰুকে মেলাখন পাতিছে এতিয়া আৰু অকণমান আগলৈ এখন আছে সেইখন চাওঁগে আনখন মেলালৈ আহিলো এইখন মেলা পাতিছে চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ত টিয়কৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে এইখন মেলাৰ ভিতৰলৈ সোমাই চাইছো জনজাতীয় খাদ্যৰ সম্ভাৰো ইয়াত আছে বুলি শুনিছো আৰু আগৰখন মেলাৰ দৰে প্ৰায় একেই এইখন মেলাতো বিহুৰ বিভিন্ন সামগ্ৰীৰ লগতে নাৰ্চাৰীৰ পৰা ফুল এখিনি আনিও থৈছে আৰু এইবোৰ গোটেইবোৰ বস্তু ইয়াত ধুনীয়াকৈ সজাই থৈছে হাঁহ কুকুৰা পোৱালি ওলোৱা মেচিনৰ পৰা আচাৰ পৰ্যন্ত বাৰীৰ শাক পাচলিও আছে ইয়াত ছাত্ৰ ছাত্ৰীসকল আচলতে যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে স্বাৱলম্বী হোৱাৰ উদ্দেশ্যে এইখিনি কৰিছেহি এইবোৰ ধুনীয়াকৈ তেওঁলোকে বনাই আনিছে ঘৰতে পিঠা পনা কাপোৰ কানিকে আদি কৰি বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ চিত্ৰশিল্প কিতাপ পত্ৰ গছ গছনি সকলোবোৰে এইখন ষ্টলত দেখিবলৈ পালো ষ্টল বুলি নহয় আচলতে ইয়াত কেইবাখনো দোকান আহিছে এখন নহয় আৰু গামোচাবোৰ খুব ধুনীয়াকৈ ওলমাই থৈছে
বিভিন্ন ধৰণৰ জনজাতীয় খাদ্য সম্ভাৰো ইয়াত পোৱা গৈছে বুলি শুনিছিলোঁ। কাৰ্বি, চিংফু আৰু মিচিং তিনিটা জনজাতিৰ খাদ্য সম্ভাৰ ইয়াত পোৱা যায় বুলি ইয়াত লিখা আছে। আমি আহি একেবাৰে তিয়কৰ বৰা বজাৰ পালোহি। মোৰ বেকত এখন বৰা বজাৰ খুব ধুনীয়াকৈ সজাই থৈছে। আচলতে তিয়কৰ এই ঠাইখিনি অকণমান ভাল লাগে আৰু সকলো বস্তু বৰা বজাৰত পায়। বৰা বজাৰত মানে ফাৰ্মাচীৰ পৰা আদি কৰি সকলো আছে হয়নে? চেলুন, পাৰ্লাৰ, ফাৰ্মাচী, কাপোৰৰ দোকান, গেলামালৰ দোকান, যিমান আছে যি চব পাই ইয়াত। খুব ভাল লাগে সেইকাৰণে। আৰু এতিয়া আমি যাওঁ, এতিয়া চাহ খাবলৈ যাওঁ বেকভিলত। কফি খাম, কফি দুটা আৰু ব্ৰাউনি দুটা। আমি তিয়কৰ পৰা আহিলোঁ। অহাৰ পাছত তলত বহি দাদাহঁতৰ ঘৰত চাহো খালোঁ। মই আপোনালোকক কৈছিলোঁ যে এটা ৰেচিপি দেখাম, কিন্তু সেইটো নহ'লগৈ। এতিয়া মই আপোনালোকক বেলেগ এটা বস্তুহে দেখাম। মানে বিহুৰ আয়োজন চলিছে তলত বৌহঁতৰ ঘৰত, আৰু বৌয়ে মোৰ কাৰণে কেক এটা বনাই দিব। কেক বনোৱাটো দেখাম, লগতে নাৰিকলৰ লাড়ু বনাব, সেয়াও দেখাম। কিন্তু তাৰ আগতে বেলেগ এটা বস্তু দেখাওঁ। মই গিফ্ট পালোঁ বিহুৰ উপহাৰ দিছে দাদা, বৌ আৰু অমৃতা বাই। মই দেখাই দিছোঁ কি কি পাইছোঁ। এইযোৰ কাপোৰ অমৃতা বাই দিছে, এইটো প্ৰহ্লাদক দিছে দাদা, বৌৱে, আৰু এই দুটা মোৰ। এইকেইটা বিহুৰ উপহাৰ পাই গ'লোঁ। খুব ফূৰ্তি লাগিছে মনটো, মানে উপহাৰ পালে ভালে লাগে। এতিয়াও সৰু ল'ৰা ছোৱালীৰ নিচিনাই উপহাৰ যেতিয়া পাওঁ খুব ভাল লাগে। তো এবাৰ বিহু আগতীয়াকৈ উপহাৰ পাই গ'লোঁ। আৰু এতিয়া যাওঁ তললৈ, বৌহঁতৰ ঘৰত কি কৰিছে দেখাওঁগৈ আপোনালোককো। লগতে অকণমান লাগি ভাগি দিওঁ, যিহেতু মোৰ কাৰণে বনাই দিছে, মই ঘৰলৈ লৈ যাম, গতিকে আপোনালোককো দেখাই দিম, চাই থাকিব। উঠাব লাগে। কেক বনাবৰ কাৰণে গোটেইখিনি বস্তু বৌয়েহে লৈ লৈছে, মই মাত্ৰ ভিডিঅ'হে কৰি গৈছোঁ। তেওঁ এনেদৰে এটা এটাকৈ মুঠ 3টা কণী ভাঙি লৈছে। আৰু এই বাতিটোত যে ভাঙি লৈছে তাৰ কাৰণটো হৈছে, তেওঁ মোক কৈছিলে যে কেতিয়াবা কণীবোৰ বেয়া হয়, আৰু বেয়া হ'লে গোন্ধ এটা ওলাই যায়, গতিকে বাকীবোৰো নষ্ট হৈ যায়। সেইকাৰণে এনেদৰে ছাইডত প্ৰথমতে ভাঙি চাইছে আৰু পিছত তাত দি দিছে। এতিয়া ইয়াতে দিছে চেনিখিনি, এইখিনি মিক্সিত একেবাৰে গুড়ি কৰি লৈছে। এতিয়া একেলগতে কণীকেইটা আৰু চেনিখিনি তেওঁ ধুনীয়াকৈ ফেটি লৈছে। এইফালে আকৌ ময়দা লৈ লোৱা হৈছে, ময়দা আধা কাপ লৈছে, আৰু এইখিনি ধুনীয়াকৈ চালি ল'ব লাগিব, কিয়নো কেতিয়াবা ময়দাবোৰ বেয়াও হৈ যাব পাৰে বা গুটি গুটিও বান্ধি যাব পাৰে। সেইকাৰণে চালি ল'ব লাগে। আৰু চালিবলৈ বুলি মানি আহিছে, তাই এতিয়া মাকক সহায় কৰি দিব। ইয়াত দিব লাগিব এতিয়া অকণমান বেকিং পাউডাৰ, অকণমান ছ'ডা আৰু অকণমান নিমখ।
গোটেইখিনি এতিয়া ভালদৰে আকৌ ফেটি ল'ব লাগিব একেলগতে এইখিনি লগত মিক্স কৰি দিছে আৰু পুনৰ ভালদৰে এইখিনি 5 মিনিট মানৰ কাৰণে ফেটি লৈছে ধুনীয়াকৈ সৰু কাপ এটাৰে একাপ ৰিফাইন তেল তেওঁ এই মিশ্ৰণখিনিত যোগ কৰি দিছে আৰু তিনিটা বস্তু তেওঁ কেকটোত দিছে এটা হৈছে কেক জেল 2 নম্বৰটো ভেনিলা এসেন্স আৰু অকণমান আমুল তাজা প্ৰায় 15 মিনিট মান এইখিনি ফেটি লোৱাৰ পাছত এতিয়া এটা পাত্ৰত জোখমতে তেওঁ কাগজ এখিলা পাৰি সেইখিলা কাটি লৈছে এই কাগজখন পাত্ৰটোৰ তলত দিব লাগিব আৰু পাত্ৰটোত অকণমান ৰিফাইন তেল সানি দিব লাগিব ৰিফাইন তেলখিনি ভালদৰে সানি লোৱাৰ পাছত এতিয়া গোটেই মিশ্ৰণখিনি এই পাত্ৰটোত ঢালি দিব লাগিব এতিয়া এইখিনি ভালদৰে অলপ সময় জুকাৰিব লাগিব আৰু অকণমান ঠেকেচি দিব লাগিব কিয়নো যদি ঠেকেচি দিয়া নহয় তেনেহ'লে কেকৰ ভিতৰত ফুটা ওলাই যায় আৰু এই ফুটাবোৰ যে দেখিছে এই ফুটাটো বায়ুৰ ভিতৰত সোমাই থাকিলে কেকৰ ভিতৰখন ফুফুলা হৈ যায় গতিকে ভালদৰে ঠেকেচি দিলে ফুটাবোৰ বন্ধ হৈ যায় এতিয়া মাইক্ৰৱেভ অভেনটোত সেই পাত্ৰটো ভৰাই দিব লাগিব আৰু একেবাৰে লো হিটত 25-30 মিনিট মানৰ কাৰণে এইটো সিজিবলৈ দিব লাগিব ভৰাই দিয়া হ'ল বন্ধ কৰি দিলে আৰু হিটটো দি দিলে সময়টো দিছে 30 মিনিট আপোনালোকে অভেন থাকিলে অভেনতো বনাব পাৰে আৰু যদি অভেন নাই তেনেহ'লে কুকাৰতো এইটো পদ্ধতি অৱলম্বন কৰিয়ে ধুনীয়াকৈ কেক এটা বনাব পাৰি 15 মিনিট মানৰ পাছত যেতিয়া কেকটো ফুলিবলৈ আৰম্ভ কৰিলে তেতিয়া ইয়াক আকৌ এবাৰৰ কাৰণে খুলি দিয়া হ'ল আৰু এতিয়া ইয়াত দি দিয়া হ'ব সৰু সৰুকৈ কাটি লোৱা চেৰি কেইটুকুৰামান আপোনালোকে টুটি ফুটিও দিব পাৰে কিচমিচো দিব পাৰে এনেদৰে ইয়াত চেৰি কেইটুকুৰামান পেলাই দিয়া হ'ল আৰু প্ৰথমতে যদি চেৰি কেইটুকুৰা দি দিয়া যায় তেতিয়াহ'লে ই তললৈ সোমাই যায় যিহেতু কেকটো ফুলি যায় এইবোৰ গৈ তলত পায়গে সেইকাৰণে আধা সিজাৰ পাছতহে এইখিনি দিয়া হৈছে সম্পূৰ্ণ 30 মিনিট হোৱাৰ পাছত ইয়াক অভেনৰ পৰা উলিয়াই দিয়া হ'ল কেকটো সম্পূৰ্ণকৈ সিজিলে আপোনালোকৰ যদি অকণমান সন্দেহ থাকে সিজিছে নে নাই সিজা তেনেহ'লে ভিতৰত লাঠি এডাল ভৰাই চালে গম পাব যদি লাগি আহে তেনেহ'লে কেকটো সিজা নাই আৰু যদি লাগি নাথাকে তেনেহ'লে কেকটো সিজিলে আমাৰ কেকটো ধুনীয়াকৈ সিজিলে আৰু এইটো গোটেই কেকটো মই এবাৰ দেখাই দিলোঁ কেকটো হোৱাৰ পিছত নাৰিকলৰ লাড়ু কেইটামান বনাবলৈ বুলি এনেদৰে ঠিক কৰি লৈছে আৰু নাৰিকলৰ লাড়ু বনোৱা পদ্ধতিটো সকলোৱে জানে যিহেতু গতিকে এইখিনি আমি দেখুওৱা নাই আমাৰ বিহুৰ আয়োজন দেখালো অকণমানহে আয়োজন যিহেতু ঘৰলৈ যোৱা নাই কাইলৈ ঘৰলৈ যাম কাইলৈ 12 তাৰিখ ঘৰলৈ গৈ বাকীখিনি আয়োজন কৰিমগে আৰু যদি বিহু আয়োজনে নকৰো তেনেহ'লে বহাগৰ বিহুটো চেঁচা হৈ থাকিব গতিকে সেইটো কৰিব নোৱাৰি যিহেতু ৰঙালী গতিকে ৰং অকণমান লগাবই লাগিব আৰু এতিয়া সময় হৈছে আমাৰ ভিডিঅ'টো সামৰাৰ যিহেতু ৰাতি হ'ল এতিয়া ভাত ৰান্ধোগে তাৰপিছত পেকিঙৰ কামো আছে কাইলৈ যিহেতু ঘৰলৈ যাম ইয়াৰ পিছত ভিডিঅ'টো আমি ঘৰৰ পৰা আগবঢ়াম আপোনালোকলৈ বুলি ভিডিঅ'বোৰ চাই থাকিব আৰু আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব
পুনৰ আন এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পাম তেতিয়ালৈকে বাই বাই